Welcome to the Learning Hub. আজি আমি again class 9 ৰ অনুশীলনী 1.3 ৰ 4 নম্বৰৰ পৰা বাকি যেটা কোৱেশ্চন আছে তাক আমি এটা সমাধান কৰিম। অলৰেডি আমি যিবিলাক প্ৰবলেম সলভ কৰিছো তাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে, যদি চোৱা নাই চাই লবা, ভিডিঅ'বোৰ বুজাত সুবিধা হ'ব। 4 নম্বৰ কোৱেশ্চন যদি পঢ়া, ইয়াতে লিখা আছে 0.9999 p/q আহিত প্ৰকাশ কৰা। এই সংখ্যাটো p/q আগেদিত প্ৰকাশ কৰিব লাগে। লগতে কৈছে যে তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক সহপাঠীৰ লগত এই উত্তৰ কিয় অৰ্থব আলোচনা কৰা। তো প্ৰথমতে আমি এই প্ৰবলেমটো সলভ কৰিব লাগিব, p/q আগেদিত প্ৰকাশ কৰিব লাগিব, আৰু p/q আগেদিত প্ৰকাশ কৰাৰ পিছত আমি যেটো উত্তৰ পাম সেই উত্তৰটো চাই পেলাই তাৰ ডেফিনেশ্যনটো আমি লিখিব লাগিব। তো বলা আমি ইয়াক প্ৰথমতে সলভ কৰি লৈছো। ইয়াৰ আগতে আমি অলৰেডি যদি ভিডিঅ' চোৱা নাই চাই ল'বা, নম্বৰ 3 ৰ যিবিলাক প্ৰবলেম সলভ কৰিছিলো লাইক ডেট একে ধৰণে আমি এইটোকো সলভ কৰিম। আমি ইয়াতে ধৰি ল'ম x ধৰি ল'ম, ধৰা হ'ল x = 0.9999 এনেকুৱা ডট 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 ঢেৰ 9 আছে, তাৰ মানে অসংখ্য 9 আছে, ৰিপিট হৈ থাকিব, প্ৰতিটো ক্ষেত্ৰতে 9 ৰিপিট হৈ থাকিব। এইটোকো যদি আমি ইকুৱেশ্যন নম্বৰ 1 দিওঁ, আমি চাইছো যে যেটুকে 9 ৰিপিট হৈছে, এটা সংখ্যা ৰিপিট হৈছে, তো এটা সংখ্যা ৰিপিট হোৱা মানে কি আমি তাক 10 ৰে মাল্টিপ্লাই কৰিব পাৰোঁ। 10 ৰে যদি মাল্টিপ্লাই কৰোঁ ইয়াক, তেতিয়াহ'লে কি হ'ব, ইয়াতে হ'ব 10x আৰু ইয়াতে দশমিকটো এক ঘৰ পিছুৱাই যাব, তেতিয়াহ'লে 9.9999 এনেকুৱা ঢেৰ 9 ওলাই থাকিব। ইয়াক আমি 2 নম্বৰ ইকুৱেশ্যন দিব পাৰোঁ। এতিয়া আমি আগৰ নিচিনাকৈ সেম 2 ৰ পৰা 1 বিয়োগ কৰিম। 2 ৰ পৰা 1 বিয়োগ কৰিলে মানে এইটো ইকুৱেশ্যনৰ পৰা এইটো বিয়োগ কৰিলে 10 ৰ পৰা এটা গ'লে থাকিব 9x, এইফালে পিছৰখিনি বিয়োগ কৰিলে 0 পাম আৰু 9 ৰ পৰা 0 গ'লে 9 পাম। that is x = 9 ইফালে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব, হৰণ হ'ব, 9/9 = আমি কি পালোঁ, 1 পালোঁ। এতিয়া চোৱা, আমি x মানে কাক ধৰিছিলোঁ, x মানে আছিলে এইটো, আমি লিখিব এতেকে 0.9999 এনেকুৱা ডট 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 = 1, যেটুকে x মানে আমি ইয়াক ধৰিছিলোঁ, গতিকে এইটোৰ মানে হ'ল 1। তাৰমানে আলটিমেটলি কি দেখিলা, আমাক যেটুকে প্ৰশ্ন সুধিছিলে যে উত্তৰটো চাই পেলাই আচৰিত হৈছে নেকি, আচৰিত হ'বই লাগিব, কাৰণ চোৱা 1 ৰ মানে কি হ'ল, 1 = 0.9999, তাৰমানে 1 মানে আমি এক্সাক্টলি 1 বুলি ক'ব নোৱাৰোঁ, 1 মানে 0.9999, তাৰমানে 100% নহয়, বুজি পালা, 100%তকৈ অলপমান কম হয়। তো গতিকে আমি ইয়াক লিখিব পাৰোঁ সমান হয়, ঠিক আছে, এইটো হৈ যাব ইয়াৰ উত্তৰ। আমি আহিছোঁ 5 নম্বৰলৈকে। নম্বৰ 5 কুৱেশ্যনত যদি চোৱা, ইয়াত লিখা আছে 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। হৰণ পদ্ধতিত সত্যতা পৰীক্ষা কৰিব দিছে আমাক। তাৰমানে প্ৰথমতে আমি এই উত্তৰটো লিখিব লাগিব, 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটত কিমান অংক থাকিব। এতিয়া চোৱা, যেতিয়াই আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে, চাপোজ এটা প্ৰশ্ন কৰিছে 1/17 ৰ পুনৰাবৰ্তিত গোটত কিমানটা অংক থাকিব, যেতিয়াই আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে, আমি ইয়াৰ হৰটো চাম, তলৰ হৰটো চাম, ভাজক চাম, যাক দি হৰণ কৰিব লাগে, যিটো থাকে তাতকৈ 1 কম লিখিলেই হ'ল। যেতিয়া ইয়াতে 17 আছে, তাৰমানে পুনৰাবৰ্তিত গোটত 16টা নম্বৰ থাকিব। চাপোজ ইয়াতে যদি 1/9 থাকিল হয়, তেতিয়াহ'লে কিমান থাকিল হয়, 1 মাইনাছ কৰি দিলে 8, তাৰমানে ভাজক যিমান হয়, হৰ যিমান থাকে তাতকৈ 1 মাইনাছ কৰি আমি যিটো পাওঁ সেইটোৱে হৈ যায় পুনৰাবৰ্তিত গোটত থকা সংখ্যা। এতিয়া আমি যদি ইয়াৰ উত্তৰটো লিখোঁ, তেতিয়াহ'লে ইয়াৰ 1/17 ৰ আমি লিখি ল'লোঁ 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত 16টা অংক থাকিব। এতিয়া প্ৰথম পাৰ্টটো আমি উত্তৰ লিখিলোঁ, এতিয়া ইয়াক হৰণ পদ্ধতিৰ সত্যতা প্ৰমাণ কৰিব দিছে। তো ব'লা আমি প্ৰমাণ কৰি লওঁ, হৰণ কৰি চাব লাগিব। তাৰ কাৰণে আমি হৰণ কৰিম 17ৰে 1ক। এতিয়া 1 যিহেতুকে সৰু নম্বৰ হয়, গতিকে প্ৰথমতে দশমিক দি লৈছোঁ, 0, 10 সৰু হয়, গতিকে এবাৰ 0 বাৰ দিব লাগিব, তাৰপিছত 100 হৈ যাব। এতিয়া 100ক আমি কিবা দিব পাৰোঁ, তো আমি হৰণটো কমপ্লিট কৰিলোঁ। তো এতিয়া চোৱা, এইটো হৈছে হৰণ। প্ৰথমতে এনেকৈ আমি আহি 90 পাইছোঁ, তলত ঠাই নাই কাৰণে এগেইন 90 আমি ইয়াতে লিখিছোঁ, ইয়াৰ পৰা ইয়াতে আহিছোঁ, আৰু বিয়োগ কৰি 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 আহি এগেইন ইয়াতে 13 পাইছোঁ, ইয়াতে ঠাই কম, সেইকাৰণে এগেইন আহি পেলাই আমি ইয়াতে লিখিছোঁ 13, তাৰপিছত দশমিক থকাৰ কাৰণে 0 দিয়া গৈছে, আৰু এনেকৈ হৰণ কৰি কৰি আমি শেষত ভাগশেষ 1 পালোঁ। ভাগশেষ 1 মানে চোৱা, এতিয়া ইয়াতে প্ৰথমতে কি আছিলে, 1 আছিলে আমাৰ 1/17, আমি দশমিক দিয়াৰ পিছত এনেকুৱা 0 লৈছোঁ, তাৰমানে এগেইন ষ্টাৰ্ট কৰিব পৰা হ'ব 1 ৰ পৰা ষ্টাৰ্ট হ'ব, তাৰমানে ইয়াতে এই সংখ্যাকেইটা পোৱাৰ পিছত এগেইন পুনৰাবৃত্তি কৰিব পৰা হ'ব, 0 ৰ পৰা পুনৰাবৃত্তি হ'ব, যিহেতুকে এইটো পুনৰাবৰ্তিত এটা নম্বৰ হয়, গতিকে এগেইন 0 ৰ পৰা পুনৰাবৃত্তিত হ'ব। গতিকে আমি ইয়াতে লিখিব পাৰোঁ 1/17 = আমি হৰণ কৰি যিটো পালোঁ, এই ওপৰৰ সংখ্যাটো, এইটোকে হৰণ কৰি আমি পাইছোঁ, গতিকে এইটো লিখিম কি 0.07647। এতিয়া আমি চাম, এই যিটো আমি হৰণ কৰি পোৱা ফলটোত ইয়াতে টোটেল কেইটা নম্বৰ আছে। আমি যদি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, টোটেল 16টা নম্বৰ পাইছোঁ। আমি লিখিছিলোঁ কি দশমিক বিস্তৃতিত পুনৰাবৃত্তি কোডটোত 16টা অংক থাকিব, যেহেতুকে আমি অলৰেডি গম পাওঁ যে আমাৰ ভাজকতকৈ 1 মাইনাছ কৰিব লাগে, আৰু আমাক এইটো সত্যতা প্ৰমাণ কৰিব দিছিলে, আমি পৰীক্ষা কৰিলোঁ হৰণ কৰি পেলাই যে 16টা নম্বৰে ওলায়, ইয়াৰ পিছত নম্বৰবিলাক ৰিপিট হ'ব, গতিকে আমি ইয়াৰ পিছত ডট 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 লিখিব লাগিব, যিহেতুকে আৰু ওলাই থাকিব, গতিকে ইয়াতে লিখিব পাৰিলে সত্যতা
প্ৰমাণিত, যিটোকে আমাক সত্যতা প্ৰমাণ কৰিব দিছে। এইটো হৈ যাব আমাৰ ইয়াৰে উত্তৰ। আমি 6 নম্বৰলৈকে আহিছোঁ। 6 নম্বৰ প্ৰশ্নটো পঢ়ি চোৱা কিতাপত কি লিখা আছে, যদি পি কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই। তাৰমানে পি কিউ এনেকুৱা সংখ্যা, এতিয়া পি কিউ এনেকুৱা সংখ্যা যাৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। তাৰমানে আমি যদি ইয়াৰ সলিউশ্যন লিখোঁ, সাপোজ আমি যদি 3/4 লিখোঁ, 3/4 মানে কি, ইয়াতে একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক আছে নেকি? নাই। তাৰমানে আমি যদি 4ক আমি ভাঙি দিওঁ 2 × 2 পাম, 3ক যদি আমি ভাঙোঁ 3 × 1 পাম। কিন্তু ইয়াৰ সাধাৰণ উৎপাদক আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে দুইটাৰ মাজত অকল 1হে সাধাৰণ উৎপাদক আছে, বাকী কোনো সাধাৰণ উৎপাদক নাই। তো এনেকুৱা ধৰণৰ আমাক নম্বৰ লিখিব দিছে। তাৰপিছত কৈছে যে তেনেহ'লে P/Q আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাক দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। আমাক দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা এনেকুৱা ধৰণৰ নাম্বাৰ ল'ব দিছে, পৰিমেয় সংখ্যা লৈ পেলাই তাক পৰ্যবেক্ষণ কৰিব দিছে। কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? তাৰমানে এই অংকখিনি কৰাৰ পিছত আমি চাব লাগিব যে কিউ মানে এই তলত সংখ্যাটো কি ধৰ্ম পালন কৰে তাক আমি চাব লাগিব। তো ব'লা আমি প্ৰব্লেম সলভ কৰিছোঁ। এনেকুৱা ধৰণৰ আমি আৰু নম্বৰ লৈ লৈছোঁ। ছাপ'জ আমি যদি 7/8 লৈ লওঁ, আমি 9/10 লৈ লওঁ, এনেকুৱা ধৰণৰ তোমালোকে বেলেগ বেলেগ নম্বৰো ল'ব পাৰা। প্ৰথমতে আমি যদি 3/4 লিখোঁ ইজ ইকুৱেল টু ওপৰত থাকিল 3, তলত আমি 4ক আমি কেনেকৈ ভাঙিব পাৰোঁ চোৱা। আমি 4ক আমি 2 × 2 লিখিব পাৰোঁ মৌলিক উৎপাদকত লিখিলে। এগেইন আমি 3ক যদি 4ৰে হৰণ কৰোঁ, 3/4 দশমিক দিব লাগিব, 0 আহিব, 4 × 7 = 28, বিয়োগ কৰিলে 2 নামিব 0, 4 × 5 = 20। তাৰমানে ইয়াতে হ'ব 0.75। আমি এগেইন যদি 7/8ক এনেকৈ হৰণ কৰোঁ, ওপৰত 7, 8ক আমি ভাঙিলে 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰোঁ, 3টা 2 পূৰণ কৰিলে 8 পাম। এগেইন আমি 8ৰে 7ক হৰণ কৰিম, 8ৰে 7ক হৰণ কৰিলে 0.0, 8 বাৰ যাব, 8 × 8 = 64, বিয়োগ কৰিলে 10ৰ 4 গ'লে 6, 0, 7 × 8 = 56, বিয়োগ কৰিলে 40, 8 × 5 = 40। তো ইয়াতে পাম 0.875। এনেকৈ নেক্সট আমি যদি 9/10ক একেবাৰে হৰণ কৰি চাওঁ, তেতিয়াহ'লে ওপৰত থাকিব 9, তলত থাকিব 2 × 5 ইজ ইকুৱেল টু, আমি যদি চাওঁ তেতিয়াহ'লে ইয়াতে 10ৰে 9ক হৰণ কৰিলে কিমান পাম? নিশ্চয় 1 ঘৰ দশমিক দিলে হৈ যাব, কাৰণে 0.9। এতিয়া আমি P/Q আকৃতিৰ পৰিমেয় সংখ্যাবিলাকক হৰণ কৰি পেলাই যি দশমিক বিস্তৃতি পালোঁ সেয়া হ'ল পৰিসমাপ্ত, ইয়াৰ কোনো ৰিপিট নহয়, এইবিলাক পৰিসমাপ্ত হৈ গ'ল। লগতে আমাক ক'ব দিছে যে কিউৱে কি ধৰ্ম পালন কৰে আমাক চাব লাগে। প্ৰত্যেকটো ক্ষেত্ৰত আমি কিউ যদি চাওঁ, ইয়াৰে কিউ কিমান আছে? 8 আছিলে, 4 আছিলে, 4 2 × 2 8, 2 × 2 × 2 10, 2 × 5। গোটেইবিলাকতে আমি যদি চাওঁ মৌলিক উৎপাদকবিলাকত বা সাধাৰণ উৎপাদকবিলাকত আমি যদি চাওঁ, ইয়াতে আছে 2 2 2 2 আছে, 2 আছে, 5 আছে, আৰু সেইকাৰণে গোটেইবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে। তো ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰোঁ, সদায় মনত ৰাখিবা যে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বৰ কাৰণে কিউ সদায় কি হ'ব লাগিব? 2 বা 5 নাইবা 2ৰ ঘাত নাইবা 5ৰ ঘাত হ'ব লাগিব। তো আমি লিখিম এতেকে নাইবা 2 আৰু 5ৰ ঘাত হ'ব লাগিব। এইটো হৈ যাব ইয়াৰ সলিউশ্যন। আমি 7 নম্বৰলৈকে আহিছোঁ। 7 নম্বৰত কৈছে যে 3টা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত। তাৰমানে আমি আগতে কিছুমান সংখ্যা পালোঁ যিবিলাকৰ দশমিক বিস্তৃতি অবিৰত হয়, লগতে পুনৰাবৰ্তিত হয়, মানে ৰিপিট হৈ থাকে। ইয়াতে আমাক 3টা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত, মানে ওলাই থাকিব, কিন্তু পুনৰাবৰ্তিত নহয়, অপুনৰাবৰ্তিত, ৰিপিট নহয়। ছাপ'জ ইয়াতে তোমালোকৰ উত্তৰ বেলেগ বেলেগ হ'ব পাৰে, মই যেনেকুৱা লিখিছোঁ তেনেকুৱা নহ'ব পাৰে। তো আমি ছাপ'জ আমি লিখিলোঁ 0.01, ঠিক আছে। এতিয়া যদি এগেইন আমি 0.1 লিখোঁ, এইটো ৰিপিটিং হৈ যাব। তো আমি 0.1 লিখি পেলাই আমি লিখিব পাৰোঁ 0 0 1 এনেকৈ লিখিব পাৰোঁ। তাৰপিছত আমি 1 লিখিব পাৰোঁ, এগেইন 0 লিখিব পাৰোঁ, এগেইন আমি 1 লিখিব পাৰোঁ, এনেকুৱা 2 লিখিব পাৰোঁ, 0 লিখিব পাৰোঁ, 1 লিখিব পাৰোঁ, এনেকুৱা অবিৰত ওলাই থাকিব। তাৰমানে ওলাই আছে অবিৰত, কিন্তু ৰিপিট হোৱা নাই, 0 1 এগেইন হোৱা নাই, ইয়াতে 0 0 হৈ ডাবল 1 হৈছে। এনেকুৱা ধৰণৰ আমি 3টা সংখ্যা লিখিব দিছোঁ। আমি ছাপ'জ নেক্সট 0.21 এনেকৈ অসংখ্য সংখ্যা আমি লিখি থাকিব পাৰিম। তো এইটোৱে হৈ যাব ইয়াৰ উত্তৰ, যিহেতু আমাক 3টা লিখিব দিছে। আমি 8 নম্বৰলৈকে আহিছোঁ। ইয়াতে 8 নম্বৰত কৈছে 5/7 আৰু 9/11ৰ মাজত থকা 3টা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। ইয়াৰ মাজত থকা আমি 3টা ভিন্ন অপৰিমেয় সংখ্যা উলিয়াব লাগিব। এতিয়া আমি তাৰ কাৰণে প্ৰথমতে এই দুইটাকে হৰণ কৰি ল'ম। আমি 5/7 ইজ ইকুৱেল টু লিখিম। আমি তাৰ কাৰণে 5ক 7ৰে হৰণ কৰিম, হ'ব 0.714285
ডট 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 ওলাই থাকিব আমি 9/11 ইজ ইকুৱেল টু লিখিম আমি 9 হৰণ কৰিম 11 এৰে 2.81 এনেকুৱা ধেৰ ওলাই থাকিব আমি 5/7 আৰু 9/11 ৰ দশমিক বিস্তৃতি ওলাই ললো আমাক কৈছে যে ইয়াৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা ল'ব লাগে একেবাৰে আমি সহজ পদ্ধতিত কৰিম আমি লিখিম 5/7 সংখ্যা হল তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছে এতিয়া চোৱা ইয়াত প্ৰথমতে আছে 71 ইয়াত আছে 81 তো আমি 71 আৰু 81 ৰ মাজত থকা যিকোনো তিনিটা নম্বৰ লিখিলে হ'ল নেক্সট আমি আৰু এটা লিখো 74 লিখিব পৰা নহলে 75 লিখিব পৰা 75 0 2 তো এনেকৈ তিনিটা লিখিলে হ'ল আমাক তিনিটা অপৰিমেয় সংখ্যা লিখিব পৰিছে এতিয়া তোমালোকৰ নম্বৰবিলাক বেলেগ হ'ব পাৰে যেহেতু ইয়াৰ মাজত ধেৰ নম্বৰ আছে আমি মাত্ৰ তিনিটা লিখিব লাগে তো বুজি যদি পাইছা এনেকৈ লিখি লৈ লওক বলা আমি ফাইনালি 9 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান কৰিছো 9 নম্বৰ কৈছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা এই সংখ্যাবিলাক কোনটো পৰিমেয় হয় লিখিব লাগে কোনটো অপৰিমেয় হয় লিখিব লাগে প্ৰথমতে দিছে √23 মনত ৰাখিব সদায় যদি এনেকুৱা ৰুটৰ ভিতৰত মৌলিক সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাবিলাক সদায় অপৰিমেয় সংখ্যা হয় কি হয় অপৰিমেয় সংখ্যা হয় যদি ৰুটৰ ভিতৰত মৌলিক সংখ্যা থাকে সেইবোৰ কি হয় অপৰিমেয় সংখ্যা হয় যেহেতুকে 23 মৌলিক সংখ্যা হয় গতিকে এইটো হ'ব কি অপৰিমেয় হল নেক্সট আছে √225 এতিয়া 225 আমি বৰ্গমূল উলিয়াব পাৰো আমি জানো যে 15 * 15 কৰিলে আমি কিমান পাওঁ আমি যদি 15 দুটা পূৰণ কৰি দিও তেতিয়াহ'লে 25 পাওঁ 15 যেহেতুকে এটা বিভাগ কিয়ভিজিত প্ৰকাশ কৰিব পৰা সংখ্যা হয় গতিকে এইটো হ'ব কি পৰিমেয় বুজি পালা নেক্সট আমাক 3 নম্বৰত কৈছে 0.3796 এইটো এটা পৰিসমাপ্ত সংখ্যা ইয়াৰ পিছত ডট ডট দিয়া নাই এনেকুৱা ইয়াত নেক্সটত যেনেকৈ ডট ডট দিয়া আছে ডট ডট নাই মানে এইটো পৰিসমাপ্ত ইয়াতে এইটো শেষ হৈছে যিকোনো দশমিক বিস্তৃতিত থকা সংখ্যা যদি পৰিসমাপ্ত হয় তেতিয়াহ'লে সেইবিলাক সদায় কি হয় পৰিমেয় সংখ্যা হয় মনত থাকিব নম্বৰ 4 কৈছে 7.478478 এইটো দশমিক বিস্তৃতিত আছে লগতে অসংখ্য আছে লগতে আৰু চোৱা এইটো পুনৰাবৃত্তি হৈছে 478 ডট ডট তাৰমানে আকৌ 478 যদি দশমিক বিস্তৃতি পুনৰাবৰ্তিত হয় ৰিপিট হৈ থাকে তেতিয়াহ'লে সেই সংখ্যাবিলাক সদায় পৰিমেয় হয় মনত ৰাখিবা নেক্সট 5 নম্বৰত 1.101 চোৱা ইয়াতেও ৰিপিট হোৱা নাই সংখ্যা কিন্তু অসংখ্য ওলাইছে মানে ওলাই থাকিব অসংখ্য সংখ্যা ওলাই থাকিব কিন্তু কি হৈছে ৰিপিট হোৱা নাই ইয়াতে আছে এটা শূন্য এটা দুটা শূন্য তাৰ পিছত তিনিটা শূন্য এনেকৈ শূন্য বাঢ়ি গৈছে তাৰমানে সংখ্যাবিলাক ৰিপিট হোৱা নাই যদি ৰিপিট নহয় তেতিয়াহ'লে সেই সংখ্যাবিলাক অপৰিমেয় হয় ইয়ালৈকে আমি 1.3 অনুশীলনীৰ গোটেইবিলাক প্ৰব্লেম সলভ কৰিলোঁ আই হোপ তোমালোকে বুজিব পাৰিছা যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই কৰিবা আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা তেতিয়াহ'লে জ্ঞান বাঢ়িব আমি জ্ঞান সদায় বিলাব লাগে গতিকে ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ